টিকটকত হোৱাট দ্য ৰোমেন্স এতিয়া বাখৰ গানটো মানে অকণমান লাইভ পাৰফৰ্মেঞ্চ কৰি দেখাবলৈ হ'লে কেনেকৈ কৰিব ভূষণ আজি মাস্কটো খোলা নাই এতিয়ালৈকে মাস্কটো খোলা নাই ইয়াৰ কাৰণ হৈ গ'ল কৰোণা ভাইৰাছ আমি এনে মাস্ক পিন্ধি থাকোঁ আগৰ পৰা পিন্ধি থাকোঁ তো আজি মানে নখোলাকৈ অকণমান আপোনালোকক দেখাইছোঁ সকলোৱে মাস্ক ব্যৱহাৰ কৰক আৰু সতৰ্ক হওক কৰোণা ভাইৰাছৰ পৰা বাচি থাকক ঘনাই ঘনাই হাত ধুই থাকক ডেটল বা চেনিটাইজাৰেদি ঘনাই ঘনাই হাত ধুই থাকক বেছি ভিৰ ভাৰ ইয়াত নাযাব সেইখিনি আৰু সাৱধানতা অৱলম্বন কৰক কৰোণা ভাইৰাছ যিহেতু এটা বহুত মাৰাত্মক ৰোগ হয় তো ইজনৰ সংক্ৰামক ৰোগ হয় সেইকাৰণে অতি সতৰ্কতা অৱলম্বন কৰাটো আটাইতকৈ জৰুৰী কথা থেংক ইউ ছ' মাছ আমি এতিয়া ময়ূৰী দত্তৰ লগত খুব সুন্দৰ ইণ্টাৰভিউ হ'ব চ' মই কেমেৰাৰ আৰু কিছুমান কাহিনী দেখাব চেষ্টা কৰিম নিশ্চয় এইফালে আহি আছে চব আহি আছে মই এতিয়া আচল টিপটোলৈ যোৱাই নাই এতিয়া মোৰ ইণ্টাৰভিউ আহিব প্ৰশ্ন উত্তৰ দিব এতিয়া আছে আমাৰ লগত ময়ূৰী বা আছে ময়ূৰী দত্ত খুব ধুনীয়া গান গায় তো ভূষণৰ লগত ইণ্টাৰভিউ কৰি কেনেকুৱা লাগিলে প্ৰথম মোৰ কুৱেশ্যন এতিয়া বহুত ভাল লাগিল মোৰ এটা কথা ভাল লাগিল সি আহি পেলাই মোক আপুনি বুলি কৈছে ভূষণ মোৰ লগৰ হয় প্ৰথম দিনাখনে মই ভূষণ দা বুলি মাতিছিলোঁ হা আহি কৈছে মই ইমান ডাঙৰ নহয় ভূষণ দা বুলি নক'ব মোক আৰু যেতিয়া আমি আমাৰ বয়সৰ কথা পাতিলোঁ তেতিয়া গম পালে সি মোৰ লগৰ হা সি মোক আজি আহি কয় আহিছেনে আপুনি মই কৈছোঁ এক ঘোচা দিম একো আপুনি চাপনি নহয় ডাইৰেক্ট তুমি কোৱা বহুত ভাল লাগিল আৰু নতুন কিবা গান কি আহি আছে এতিয়া বাখৰটো আহিলে জুবিনৰ লগত বাখৰ আমি টিকটকত দেখি আছোঁ বেছিকৈ আচ্ছা আচ্ছা আজিকালি ইউটিউবতকৈ টিকটকত বেছি আৰু ভূষণৰ লগতো টিকটক বনালোঁ বেছি ভাল লাগে আৰু উৎপলদাৰ এতিয়া এনেকুৱা হৈছে বাখৰ হিৰো উৎপলদা তাৰপিছত বাখৰ হিৰো আমাৰ ভূষণ পাঠক ভূষণৰ লগত টিকটকত এক্টিং কৰি কেনেকুৱা লাগিলে লিপচিং কিবা কৰিব পাৰিছে মই ধুনীয়াকৈ এক্টিং কৰি দেখাইছোঁ নাই হেৰি লিপচিং কৰিব পাৰিছে নাই আউটষ্টেণ্ডিং মানে মই লিপচিং বহুত কম কৰোঁ মই কেণ্ডিড মই বেছি ভাল পাওঁ মানে অলপ তাৰমানে এক্সপ্ৰেছনত খেলি বেছি ভাল পাওঁ মই জেনেৰেলি লিপচিঙো আজি মই কৰিছোঁ এটা ধুনীয়া আপোনালোকে চাব পাৰিব টিকটকত কিবা আছে খুব ধুনীয়া ঢোল বজাই নামটো কৰিলে ভাল ৰূপজ্যোতি দাস ক'ত ঘৰ বাৰু মোৰ অৰিজিনেল ঘৰ আপোনাৰ বৰপেটা সৰুমুখত কিন্তু সৰুমুখত থাকোঁ মই বঙাইগাঁৱৰ অসমীয়া আমাৰ ময়ূৰী দত্ত আৰু বৰ্তমান থাকে গুৱাহাটীত তিনিটা ঘৰ আৰু বিহুৰ সময়ত দেখা পাব ময়ূৰী বাৰ মানে মিউজিক বেণ্ডত দেখা পাব আৰু বাখৰত অভিনয় কৰিছে নাচিছে আৰু এতিয়া বাখৰ গানটো মানে অকণমান লাইভ পাৰফৰ্মেঞ্চ কৰি দেখাবলৈ হ'লে কেনেকৈ কৰিব ভূষণে খুব ধুনীয়া এক্টিং কৰিছে বুলি ক'লে মই কৈছোঁ না বাখৰ এতিয়া দুজন হিৰো হ'ল প্ৰথম মোৰ অল টাইম ফেভৰেট উৎপলদা উৎপলদাক মই বহুত ভাল পাওঁ উৎপলদা চবৰে মানে ফেভৰেট হয় হ'ব নালাগে এতিয়া বৰ্তমান আমাৰ ইয়াত বাখৰজন হৈছে আমাৰ ভূষণ এতিয়া বাখৰৰ লগত লাইভ এটা কৰি কিবা হেৰি হৈ যায় নেকি নাই এতিয়া লাইভ অকণমান মানে এক্টিং কৰি পেলাই মানে লাইভ গানটো গাব লাগিব নিজে গানটো গাইছেও আৰু এক্টিঙো কৰিছে ন নিজে গানটো গাইছে এক্টিঙো কৰিছে এতিয়া লাইভ মানে আমাক কৰি দেখাব গান গাই এক্টিং কৰি ভূষণৰ লগত এইফালে আমাৰ বাদ্যযন্ত্ৰত আছে আমাৰ ৰূপজ্যোতি আছে মই এনেই আৰু অকণমান এনেই আৰু ধুনীয়াকৈ তালটো ধৰিবা মই ভূষণৰ লগত এক্টিং কৰিম কল্পনা
বঢ়িয়া বঢ়িয়া ফেণ্টাষ্টিক বিৰাট ভাল লাগিলে একদম লাইভ পাৰফৰ্মেঞ্চ আপোনালোকক দেখাই দিছোঁ এক্সক্লুচিভ বঢ়িয়া বঢ়িয়া খুব ভাল লাগিলে খুব ভাল লাগিলে ভাল লাগিলে অঁ গুৱাহাটীত আছোঁ আমি এতিয়া গুৱাহাটী বিৰাট ধুনীয়া দেখাই দিছোঁ অলপ ধুনীয়া পৰিৱেশ খুব ধুনীয়া পৰিৱেশ গণেশগুৰিত আছে আপোনালোকে আহিব পাৰে ফেমিলি ৰেষ্টুৰেণ্ট আটাইতকৈ বেছি কি ভাল লাগে ইয়াত আটাইতকৈ বেছি ভাল লগা বস্তুটো আমি একেলগে খালোঁ ক্ৰিপচি বেবী কৰ্ণ বৰ ধুনীয়াকৈ বনায় আৰু গুৱাহাটীৰ যিটো কফি ৱাও কফিটো বহুত বেছি ধুনীয়া কফিটো খুব বেছি ধুনীয়া আৰু যিহেতু এই সময়খিনি গধূলি সময়ত আমি উপস্থিত আছোঁ গুৱাহাটীৰ কফি আৰু ক্ৰিপচি বেবী কৰ্ণ ৱাও মানে বৰ ধুনীয়া আহিব সকলোৱে থেংক ইউ আৰু বেষ্ট উইচেছ থাকিল অনাগত দিনত আপোনাৰ আৰু ভাল ভাল মানে গান ৰিলিজ হওক আৰু তোমালোককো লগ পাম থেংক ইউ বাই 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 মনিটৰ চাওঁ মনিটৰ টিকটকত হোৱাট দ্য ৰোমেন্স ৱাহ মনিটৰ কৰি আছে টিকটক কৰি আছে কেইটা কৰিলা এতিয়ালৈকে হা এতিয়ালৈকে টিকটক কৰি কৰি মোৰ আমনি লাগি গৈছে কিন্তু আৰু নকৰোঁ আৰু এইটো লাষ্ট মানে শেষে হোৱা নাই আজি ভূষণৰ লগত বহুত কেইটা টিকটক কৰিলোঁ বহুত বেছি ভাল লাগিলে মানুহ আছে মই দেখাই আছোঁ তুমি আৰু মই এইফালে আছে প্ৰমোচন বিভাগত এইফালে আছে ভিলেইন এইফালে আছে হিৰো আৰু এইফালে ছিংগাৰ নেপথ্যত সংগীত দেখা পাব চিনেমাখন কেতিয়া ৰিলিজ হ'ব চবে একেলগে গতিকে সকলো আহক আৰু চিনেমাখন উপভোগ কৰক থেংক ইউ